এতিয়া চকলা খোৱাৰ আগত গা ধোৱাৰ আগত এতিয়া কাপোৰটো পানীত তিয়াই থৈ লওঁ কিবা কৰিব লাগিব কি বুলি কয় চাৰাপেদি তিয়াব লাগিব ঐ চাৰাপ দখলা আই চাৰাপটো মানে বটল কোনো বটল নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ বিপুল অফিচিয়েল ব্লগ ইউটিউব চেনেললৈ বন্ধুসকল আজি আমি বিচনাতে পৰি ভিডিঅ' বনালোঁ আৰু বিচনাত মানে আজি অলপ দেৰিকৈ শুলোঁ মাথা বিষ হৈছে মাথা বিষ কিয় কাৰণে মাথা বিষ হৈছে যে মই নিজে গম পোৱা নাই আৰু চুলিডালো কাটিব লগা আছে চুলিডাল বহুত দীঘল হৈছেগৈ আৰু উপায় নাই বিয়া পাতিলে বুলি সেই গড় সংসাৰ চলাইছে বুলি সেই কামকে কৰি থাকিম নেকি আজি ৰেষ্ট লৈ ল'ম বুলি ৰেষ্ট লৈছোঁ আৰু আজি কি কৰিম ভিডিঅ' বনোৱাৰ কি কণ্টেণ্টত ভিডিঅ' বনাম বহুত বৰিং হৈ গৈছে ঘৰত থাকি কাম কৰি সেইটো কাৰণে আজি চুলিখিনি কাটি লওঁ প্ৰথমে চুলি কাটি পিনি গা ধুব লগা আছে চুলি কাটি লওঁ চুলি কাটি পিনি গা ধুম গা ধুই লগতে কাপোৰ চাপোৰো ধুব লগা আছে ভিডিঅ'ত আপোনালোকে চাই থাকক তাৰপিছত তাৰ আগতে কাপোৰ কানিও ধুই লওঁ কাপোৰ কানি আমাৰ আছে বহুত আছে এইখিনি আছে কাপোৰ কানি বহুত আছে তাৰ আগতে চকলা খাম দুটা চকলা আছে বাৰান্দাতে বহিলেও ন পূৰা খাং অৱস্থা হয় এইটো হৈছে বাল্টিনৰ পৰা এতিয়া পানী ফিল্টাৰ কৰি থোৱা আছে আগতে ফিল্টাৰৰ পৰাহে পানী চোলাখিনি কাপোৰ কানিখিনি তিয়াই থ'ব লাগিব তেতিয়াহে ন আকৌ আমাৰ টিউবৱেলখনৰ বহুত বেয়া কি ভালেই কিবা আইৰণ আছে পানীত বহুত আইৰণ ওলাই যায় এইটো কাৰণে ফিল্টাৰ পানী দি তিয়াই থ'লোঁ আৰু এতিয়া উপায় নাই আৰু মাইকী আছে বুলিহে অকল মাইকীকে লগাই থাকিলে হ'ব জানো ন নিজে কাম নাই যেতিয়া আৰু ঘৰতে থাকোঁতে আৰু নিজৰ কামটোৱে কৰিব লাগে বুলি ভাবি কৰিছোঁ আৰু মাইকী আছে বুলিহে মাইকীকে লগাই থাকিলে নহ'ব তেতিয়া অলপ নিজেও ভাল লাগিব কাম কৰি এইটো কাৰণে নিজে কৰিলোঁ এইটো বাল্টিনে দেখিছে আপোনালোকে এইটো কলহত ফিল্টাৰ কৰা পানী আছে আৰু এইটো চাৰাপেদি গলাই পিনিহে এতিয়া ধামাকা দি দিছোঁ চালা কি হ'ল কালি এদিনতে শেষ কৰি দিলে মোৰ মানুহজনীটো মাইকীটো এদিনতে শেষ কৰি দিলে চেছ কৰি দিলে এদিনতে কাপোৰ দম হৈ আছিলে বোলে ধুব লগা কাপোৰ পইচাও নাছিলে এতিয়া পইচা পালোঁ এতিয়া চাৰাপটো গলাই হৈ গ'ল এতিয়া এইখিনি কাপোৰ চব দি দিছোঁ যা চব দি দিছোঁ এতিয়া কাপোৰ চাপোৰ তিয়াই থৈ দিলোঁ আৰু তাতে গামলাতে এতিয়া আকৌ চকলা খোৱাতে আৰম্ভ হৈ যাব এতিয়া আপোনালোকৰ মতে কি হয় জানো মোৰ কিন্তু চকলা বুলি ক'লে আৰু টেঙা বুলি ক'লে মোৰ মুখৰ পৰাই নিজে পানী ওলাই যায় আপোনালোকৰ কি হয় জানো মই নাজানো দেই টেঙা বুলিয়ে নহয় আৰু টেঙা আৰু কিবা বুট জলকীয়া নাম শুনিলে মোৰ নিজৰ মুখৰ পৰাই পানী ওলাই যেন লাগে এতিয়া চাই লওকচোন বাৰু টেঙা কিমান টেঙা হয় মিঠা নে টেঙা সোৱাদ বেছি টেঙা যেন লাগে আৰু এতিয়া হ'লেও খাই চাওঁ আৰু কি হয় এতিয়া ইয়াত কি লগাইছে কিবা ধনিয়া পাতা অলপ লগাইছে তাৰপিছত হালধি লগাইছে বোলে এই হালধি লগাই খায় নেকি বাৰু কিবা টেঙাত মই নাজানো দেই কিন্তু আপোনালোকে খাই জানো কমেণ্ট বক্সত জনাব তো মইতো এনেকৈ নাখাওঁ বাৰু তো হ'লেও মই টেষ্ট এটা লৈ চাম যদি খাবলৈ ভাল লাগিলে খাম যদি ভাল নালাগে নাখাম পেলাই দিম চব এইটোতো এতিয়া খাবলৈ পূৰা ৰেডি হৈ গ'ল এতিয়া পূৰা লাল দেখিছাই আপোনালোকে কি হ'ব লাল এতিয়া হালধি লগোৱাৰ কাৰণে লাল হৈছে ন এতিয়া ঘটনাটো কি হ'ল টেষ্টি কৰাৰ পাছত গম পাই গ'লোঁ একেবাৰে খাবলৈ বেয়া হালধি গোন্ধাই গৈছে আপোনালোকে কেতিয়া হালধি লগাই নাখাব এতিয়া ফাইনেলি শেষ হৈ গ'ল মোৰ কামটো আজি
কি হ'ল মানে প্ৰথমে কাপোৰ ধুলোঁ, কাপোৰ ধুই পিনি নহয় চুলি কাটিলোঁ। চুলি কেনেকুৱা লাগিছে বন্ধু হ'ল চাওকচোন বাৰু। চুলি বহুতে আৰু কাটিব লগা আছিলে, আকৌ নাপিতজনে ক'লে হ'ব দে, বেছি কাটিলে মানে কিবা চাবলৈ বেয়া লাগে বোলে, এইটো কাৰণে হ'ব দে, যদি যেনেকৈ ভাল লাগে এনেকৈ আৰু কাটিব লাগে বুলি কৈ দিলোঁ আৰু। তাৰপিছত চুলিটো প্ৰথমে কাটিলোঁ, তাৰপিছত কাপোৰ ধুলোঁ, কাপোৰ ধুই এতিয়া পূৰা ৰেডি হৈ গ'ল আৰু। এতিয়া অলপ গা ধুলে মানে অলপ মানুহটো ফ্ৰেছ যেন লাগে, এইটো কাৰণে গাটো ধুই দিলোঁ। এতিয়া ভিডিঅ'টো ইমানতে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইবো কৰি দিব। ভিডিঅ'টো ইমানতে, বাই বাই।